নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ডিয়ামো টেক্সটাইলৰ অন্য এটা ইউটিউব ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, আমিও ভালে আছোঁ। আহকচোন আজি আমি আপোনালোকৰ কাৰণে নতুন কিছুমান কালেকশ্যন লৈ আহিছিলোঁ। ষ্টেপল কটনৰ আৰু এচি কটন এণ্ড ননী কটনৰ কেইযোৰমান কালেকশ্যন লৈ আহিছিলোঁ, বিৰাট ধুনীয়া। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। এযোৰ চাওক, প্ৰথম যোৰা কালেকশ্যন আপোনালোকক দেখুৱাইছোঁ। ধুনীয়া ষ্টেপল কটনত আহিব। এই চাদৰখনৰ ওপৰ ফালে চাওক, বিৰাট ধুনীয়াকৈ ব্লু কালাৰৰ সূতাৰে আৰু ৰেড কালাৰৰ সূতাৰে সৰুকৈ বুটা বচা হৈছে। চাদৰৰ আঁচলখনতো ধুনীয়া ডিজাইনেৰে কাম কৰা হৈছে। ধুনীয়া গ্ৰে কালাৰত আহিব এই কাপোৰযোৰ। এইখন হৈছে মেখেলাখনতো ওপৰলৈকে সৰু বুটাৰে কাম কৰি দিয়া হৈছে। এই ষ্টেপল কটন যোৰা আপোনালোকৰ যদি ভাল লাগিছে তেনেহ'লে এইযোৰ আপুনি আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 1200 টকাতে। নেক্সট এযোৰ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। বিৰাট ধুনীয়া ৰেড কালাৰত আহিব ষ্টেপল কটনৰ যোৰা। এইযোৰ চাব পাৰে আপুনি। এইখন হৈছে চাদৰখন ধুনীয়া ৰেড কালাৰত থাকিব আৰু লগতে ধুনীয়া ডিজাইনেৰে কাম কৰা হৈছে চাদৰৰ ওপৰ ভাগত। চাদৰ আঁচলটোতো ব্লু কালাৰৰ ডিজাইনেৰে কাম কৰি দিয়া হৈছে। এইখন হৈছে মেখেলাখন দেখুৱাইছোঁ। মেখেলাখনতো ছেইম আপোনাৰ মেখেলাখনৰ ওপৰত ডিজাইন দি কাম কৰা হৈছে আৰু তলৰ ফালে ধুনীয়া ডুৱেল কালাৰত আপোনাৰ ডিজাইন কৰি দিয়া হৈছে। এই কাপোৰযোৰ ষ্টেপল কটনৰ যোৰা আপোনালোকৰ যদি ভাল লাগিছে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 1200 টকাতে। নেক্সট আপোনালোকক দেখুৱাব ওলাইছোঁ ষ্টেপল কটনৰে বিৰাট ধুনীয়া গ্ৰীণ কালাৰত আহিব এই চাদৰ মেখেলাযোৰা। চাদৰৰ ওপৰ ভাগটো চাব পাৰে আপোনালোকে। ধুনীয়া য়েল্ল' কালাৰত বুটা বচা হৈছে সৰুকৈ আৰু চাদৰৰ আঁচলটোতো ৰেড কালাৰত ডিজাইন দিয়া হৈছে, লগতে সৰুকৈ য়েল্ল' কালাৰত বুটা বাচি দিয়া হৈছে। মেখেলাখন চাব পাৰে। মেখেলাখনতো বহুত ধুনীয়াকৈ য়েল্ল' কালাৰৰ বুটা বচা হৈছে। বিৰাট ধুনীয়া লাগিছে কাপোৰযোৰ। গ্ৰীণ কালাৰত হয়, আপোনালোকে ল'ব পাৰে। এইযোৰ কাপোৰ যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে আমাৰ পৰা মাত্ৰ 1200 টকাতে লাভ কৰিব। অন্য এযোৰ ষ্টেপল কটনৰ যোৰা আপোনালোকলৈ আগবঢ়াইছোঁ। চাওক, ধুনীয়া লাগিছে কালাৰটো। ব্লু কালাৰত আহিব এই কাপোৰযোৰ, চাদৰ মেখেলাযোৰ। আৰু চাদৰখনত চাব পাৰে ওপৰৰ ফালে আপোনাৰ য়েল্ল' এণ্ড ৰেড কালাৰত সৰুকৈ বুটা বচা হৈছে। চাদৰখনৰ আঁচলটোতো ৰেড কালাৰেৰে ডিজাইন কৰি দিয়া হৈছে। মেখেলাখন দেখুৱাইছোঁ। মেখেলাখন চাওক, ইমান ধুনীয়াকৈ ৰেড এণ্ড য়েল্ল' কালাৰত বুটা বচা হৈছে। ষ্টেপল কটন যোৰা আপোনালোকৰ যদি ভাল লাগিছে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 1200 টকাতে। ষ্টেপল কটনৰ যোৰা চাব পাৰে। ধুনীয়া পিংক কালাৰত আহিব এই কাপোৰযোৰ। চাদৰখনৰ আগভাগৰ ফালে চাব পাৰে ধুনীয়া আপোনাৰ য়েল্ল' আৰু গ্ৰীণ কালাৰত বুটা বচা হৈছে। লগতে চাদৰৰ আঁচলটোতো ধুনীয়াকৈ ডিজাইনেৰে কাম কৰি দিয়া হৈছে। এইখন হৈছে মেখেলাখন চাব পাৰে। মেখেলাখনতো আপোনাৰ গ্ৰীণ এণ্ড য়েল্ল' কালাৰত বুটা বচা হৈছে। এই ষ্টেপল কটন যোৰা আপোনালোকৰ যদি ভাল লাগিছে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 1200 টকাতে। আমি আপোনাক ইমান সময়েদি ষ্টেপল কটনৰ যোৰাবোৰ দেখুৱালোঁ। এইবাৰ আমি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ এচি কটনৰ যোৰা। আপোনালোকে চাব পাৰে এযোৰ হৈছে এচি কটন যোৰা। হোৱাইট কালাৰত আহিব। চাদৰখন চাওক, বিৰাট ধুনীয়া হোৱাইট কালাৰত আছে। মাজে ব্লেক কালাৰেদি বুটা কৰা হৈছে। লগত থাকিব 6টা চাইড পাৰি আৰু এটা ব্লাউজৰ পিচ থাকিব। মেখেলাখন দেখুৱাইছোঁ। মেখেলাখন বিৰাট ধুনীয়া হোৱাইট কালাৰত ব্লেকেদি বুটা কৰা হৈছে আৰু আপোনাৰ কপাৰ গুণা দি কাম কৰি দিয়া হৈছে। এই এচি কটনযোৰ আপোনালোকৰ যদি ভাল লাগিছে তেনেহ'লে এইযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1000 টকাতে। অন্য এযোৰ এচি কটনৰ যোৰা আপোনালোকক দেখুৱাব ওলাইছোঁ। এইযোৰ চাওক, বিৰাট ধুনীয়া গ্ৰে কালাৰত আহিব। কালাৰটো বিৰাট ধুনীয়া হয়। এই চাদৰখনৰ ওপৰ ভাগে চাব পাৰে আপোনালোকে। ধুনীয়া গ্ৰীণ আৰু গল্ডেন বুটাৰে কাম কৰা হৈছে ওপৰ ভাগত। চাদৰৰ আঁচলটো বিৰাট ধুনীয়া গ্ৰীণ কালাৰ আৰু গল্ডেন কালাৰত ডিজাইন দিয়া হৈছে আৰু লগতে থাকিব 6টা চাইড পাৰি, এটা ব্লাউজৰ পিচ থাকিব আপোনালোকৰ। এইখন হৈছে মেখেলাখন চাব পাৰে। বিৰাট ধুনীয়া। মেখেলাখনতো আপোনাৰ গ্ৰীণ কালাৰৰ সূতাৰে কাম কৰি দিয়া হৈছে আৰু লগতে মাজে গল্ডেন কালাৰৰ বুটাৰেও কাম কৰি দিয়া হৈছে। এই কাপোৰযোৰে যদি আপোনালোকৰ ভাল লাগিছে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 1000 টকাতে। যোৰা আপোনালোকে চাব পাৰে। বিৰাট ধুনীয়া মচুৰ কালাৰত আহিব কাপোৰযোৰ। এখন হৈছে চাদৰখনৰ ওপৰ ভাগত গ্ৰীণ কালাৰ আৰু ব্লেক কালাৰ দি সৰুকৈ বুটা বচা হৈছে। চাদৰৰ আঁচলটোতো ছেইম আপোনালোকৰ গ্ৰীণ আৰু ব্লেকত বুটা বচা হৈছে। লগতে থাকিব 6টা চাইড পাৰি, এটা ব্লাউজৰ পিচ থাকিব। ব্লাউজৰ পিচটোতো এটা চাইড পাৰি থাকিব। আৰু এখন হৈছে মেখেলাখনৰ তলৰ ফালে ধুনীয়া গ্ৰীণ আৰু আপোনাৰ
গ্ৰীণ আৰু ব্লেকত বুটা বচা হৈছে সৰু সৰুকৈ। ওপৰৰ ভাগতো আপোনালোকক সৰু সৰুকৈ বুটা বাছি দিয়া হৈছে। এই কাপোৰযোৰা বিৰাট ধুনীয়া লাগিছে। আপোনালোকৰ যদি এই কাপোৰযোৰা বুকিং কৰিব লাগে তেনেহ'লে মাত্ৰ 1000 ৰুপিছতে আপোনালোকে এইযোৰ কাপোৰ বুক কৰিব পাৰিব। কটন যোৰা চাব পাৰে আপোনালোকে, বিৰাট ধুনীয়া গ্ৰে কালাৰত আহিব এই কাপোৰযোৰ। এইখন হৈছে চাদৰখন। চাদৰখনৰ ওপৰৰ ভাগত আপোনাৰ ৰেড কালাৰ আৰু লাইট গ্ৰীণ কালাৰত আপোনাৰ সৰু সৰুকৈ বুটা বচা হৈছে। চাদৰৰ আঁচলটো চাব পাৰে। চাদৰৰ আঁচলটোতো ছেইম আপোনালোকৰ ৰেড আৰু গ্ৰীণত বুটা বাছি দিয়া হৈছে। লগতে থাকিব আপোনাৰ 6টা ছাইড পাৰি, এটা ব্লাউজৰ পিচ থাকিব। ব্লাউজৰ পিছতো এটা ছাইড পাৰি থাকিব। এখন হৈছে মেখেলাখন দেখুৱাইছোঁ। মেখেলাখনৰতো ওপৰৰ ভাগত আপোনালোকৰ ৰেড আৰু গ্ৰীণত বুটা বচা হৈছে আৰু মেখেলাখনৰ তলৰ ফালেও আপোনালোকৰ ধুনীয়া ধুনীয়া ডিজাইন কৰি দিয়া হৈছে। এই এচি কটন যোৰা আপোনালোকৰ যদি ভাল লাগিছে তেনেহ'লে মাত্ৰ বুক কৰিব পাৰে মাত্ৰ 1000 টকাতে। এইযোৰ এচি কটন যোৰা আপোনালোকে চাব পাৰে, বিৰাট ধুনীয়া য়েল্ল' কালাৰত আহিব কাপোৰযোৰ। চাদৰখনৰ ওপৰৰ ভাগত আপোনালোকৰ পিংক কালাৰত সৰু সৰুকৈ বুটা বচা হৈছে। চাদৰখনৰ আঁচলটো চাব পাৰে। চাদৰখনৰ আঁচলটো ধুনীয়া পিংক কালাৰেৰে ৰাউণ্ড ডিজাইন দিয়া হৈছে আৰু লগতে থাকিব 6টা ছাইড পাৰি আৰু এটা ব্লাউজৰ পিচ থাকিব। মেখেলাখন দেখুৱাইছোঁ, মেখেলাখন চাওক। এইখন হৈছে মেখেলাখনতো ওপৰৰ ভাগত আপোনাৰ সৰু সৰুকৈ ডিজাইন দিয়া হৈছে বুটা বাছি আৰু তলৰ ফালেও আপোনাৰ ৰাউণ্ডকৈ ডিজাইন দিয়া হৈছে। বিৰাট ধুনীয়া লাগিছে কাপোৰযোৰ। এচি কটন যোৰা গৰমত পিন্ধিবৰ বাবে বিৰাট ভাল হ'ব। আপোনালোকে যদি এইযোৰ কাপোৰ ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰিব মাত্ৰ 1000 টকাতে। আপোনালোকক দেখুৱালোঁ। আপোনালোকৰ যদি ভাল লাগিছে তেনেহ'লে আপোনালোকে বুকিং কৰিব পাৰে। যিটো আমাৰ স্ক্ৰীণত নাম্বাৰ দিয়া থাকিব সেই নাম্বাৰটোত আপোনালোকে বুকিং কৰি ল'ব। এইবাৰ আপোনালোকক আমি দেখুৱাম আশী সূতাৰ চাদৰ। এইখন চাব পাৰে, বিৰাট ধুনীয়া লাগিছে। হোৱাইট কালাৰত ৰেড কালাৰেৰে ডিজাইন দিয়া হৈছে সৰু সৰুকৈ। গোটেই চাদৰখনতে সৰু সৰু ৰেড কালাৰত বুটা বাছি দিয়া হৈছে। চাদৰৰ আঁচলটোতো এনেধৰণৰ ৰেড কালাৰত ডিজাইন দিয়া হৈছে। আপোনালোকৰ যদি এই আশী সূতা চাদৰখন ভাল লাগিছে তেনেহ'লে এই কাপোৰযোৰা আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 500 ৰুপিছতে। বেলেগ এটা কালাৰত দেখুৱাইছোঁ আশী সূতা চাদৰ। এইটো গ্ৰীণ কালাৰত আহিব। চাব পাৰে, বিৰাট ধুনীয়া লাগিছে। হোৱাইটত গ্ৰীণ কালাৰ বুটাৰে কাম কৰি দিয়া হৈছে। চাদৰৰ আঁচলটোতো ধুনীয়া ফ্লাৱাৰ ডিজাইনেৰে কাম কৰা হৈছে আৰু গোটেই চাদৰখনতে সৰু সৰুকৈ গ্ৰীণ কালাৰত বুটা বাছি দিয়া হৈছে। এই চাদৰখন যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে মাত্ৰ 500 টকাতে এই চাদৰখন আপুনি আমাৰ পৰা বুক কৰিব পাৰে। বেলেগ এটা কালাৰ লৈ আহিছোঁ আশী সূতা। এনেধৰণৰ বহুত কালেকশ্যন আছে আমাৰ তাতে। আমি মাত্ৰ আপোনালোকক কেইখনমানহে দেখুৱাইছোঁ চাদৰ, কেইটামান কালাৰত। আপোনালোকে যদি আৰু বেলেগ কালাৰত নিজৰ পচন্দ অনুসৰি যদি কালাৰ চইচ কৰিব বিচাৰে তেনেহ'লে আপুনি আমাক হোৱাটছএপত যোগাযোগ কৰিব। এইটো চাওক, অৰেঞ্জ কালাৰ আহিব বিৰাট ধুনীয়াকৈ। গোটেই চাদৰখনতে অৰেঞ্জ কালাৰ সৰু সৰুকৈ বুটা বচা হৈছে আৰু চাদৰৰ আঁচলটোতো চাওক, অৰেঞ্জ কালাৰেৰে ধুনীয়া ফ্লাৱাৰ ডিজাইনত বুটা বাছি দিয়া হৈছে। এই চাদৰখনৰো দাম 500 টকাই হ'ব। আপোনালোকে আমাৰ পৰা বুক কৰিব পাৰে। বিৰাট ধুনীয়া পাৰ্পল কালাৰত আছে। গোটেই চাদৰখনতে আপোনালোকৰ পাৰ্পল কালাৰত বুটা বচা হৈছে আৰু লগতে চাদৰৰ আঁচলটোতো বিৰাট ধুনীয়া ফ্লাৱাৰেৰে ডিজাইন কৰি দিয়া হৈছে। এইখনো আপোনালোকে ল'ব পাৰিব আমাৰ পৰা মাত্ৰ 500 টকাতে। এইখন আশী সূতাৰ চাদৰ চাব পাৰে, ভাইলেট কালাৰত আছে। এই চাদৰখনৰো গোটেই চাদৰখনতে ভাইলেট কালাৰত বুটা বচা হৈছে আৰু চাদৰৰ আঁচলটোতো ভাইলেট কালাৰ দি ডিজাইন দিয়া হৈছে। এইখনো যদি আপোনালোকৰ ভাল লাগিছে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 500 টকাতে। আশী সূতা চাদৰখিনি চোৱাৰ পিছত এইবাৰ আপোনালোকে চাব পাৰে নুনি কটনৰ কালেকশ্যন। নুনি কটনৰ কালেকশ্যন লৈ আহিছোঁ আমি আপোনালোকৰ বাবে। বিৰাট ধুনীয়া কালাৰত আছে, চাওক কালাৰটো। আৰু লগতে গল্ডেন গুণাৰে কাম কৰা হৈছে গোটেই চাদৰৰ আগভাগত আৰু চাদৰৰ আঁচলটো চাব পাৰে। চাদৰৰ আঁচলটোতো বিৰাট ধুনীয়া ডিজাইনেৰে কাম কৰি দিয়া হৈছে। এইখন হৈছে মেখেলাখন চাব পাৰে। মেখেলাখনৰ তলৰ ভাগত ডাঙৰ গল্ডেন গুণাৰে কাম কৰি দিয়া হৈছে। ওপৰৰ ভাগত সৰু সৰুকৈ গল্ডেন গুণাৰে ডিজাইন দিয়া হৈছে। এই নুনি কটন যোৰা আপোনালোকৰ যদি ভাল লাগিছে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 2500 টকাতে। অন্য এযোৰ নুনি কটনৰ কালেকশ্যন আপোনালোকক দেখুৱাইছোঁ। বিৰাট ধুনীয়া পিংক কালাৰত আছে এই নুনি কটন যোৰা। চাব পাৰে, চাদৰৰ আগভাগত আপোনাৰ গোটেই দেহাটোতে কপাৰ গুণাৰে কাম কৰি দিয়া হৈছে। চাদৰ আঁচলটোতো কপাৰ গুণাৰে কাম কৰা হৈছে আৰু এইখন হৈছে মেখেলাখন চাব পাৰে। মেখেলাখনৰ আগভাগত
ওপৰলৈকে সৰু সৰু গছ বুটা ডিজাইনেৰে কাম কৰি দিয়া হৈছে আৰু মেখেলাখনৰ তলতো ধুনীয়া কপাৰ গুণাৰেদি কাম কৰি দিয়া হৈছে। এই নুনি কটন যোৰা আপোনালোকৰ যদি ভাল লাগিছে তেনেহ'লে এইযোৰা আপুনি আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 2500 টকাতে। এইযোৰ চাব পাৰে নুনি কটনৰ আজি আমাৰ লাষ্ট নাম্বাৰ কালেকশ্যন। এইযোৰ চাব পাৰে বিৰাট ধুনীয়া কালাৰটো আৰু লগতে কপাৰ গুণাৰে গোটেই চাদৰখনত ডিজাইন দিয়া হৈছে আৰু চাদৰৰ তলৰ ফালে আঁচলটোত চাওক বিৰাট ধুনীয়াকৈ কপাৰ গুণাৰে কাম কৰা হৈছে। এইখন আছে মেখেলাখন। মেখেলাখনো বিৰাট ধুনীয়া। মেখেলাখনৰ তলফালে ধুনীয়া ডিজাইন দিয়া হৈছে আৰু এই নুনি কটন যোৰা আপোনালোকৰ যদি ভাল লাগিছে তেনেহ'লে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 2500 টকাতে। এইযোৰে আছিলে আমাৰ আজিৰ লাষ্ট নাম্বাৰ কালেকশ্যন। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে আৰু আমাৰ ভিডিঅ'বোৰ চাই ভাল পাইছে আপোনালোকে। যদি এনেধৰণৰ ভিডিঅ'বোৰ আগলৈকে আপোনালোকে পাই থাকিব খোজে তেনেহ'লে আমাৰ এই ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, তেনেহ'লে ন'টিফিকেশ্যনবোৰ আপোনাৰ তাতে আগে ভাগে